নমস্কাৰ, মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত এটা নতুন টপিক তুলি লৈছোঁ। ধ্ৰুৱ কলিতা 3726 তেওঁ কমেণ্ট কৰিছিলে দাঁতৰ পায়ৰিয়া কিয় হয়। আমাৰ দাঁতত পায়ৰিয়া কিয় হয়, পায়ৰিয়া হ'লে কি কি লক্ষণে দেখা দিব পাৰে আৰু পায়ৰিয়া হ'লে কি ট্ৰিটমেণ্ট কৰা হয় বা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আপুনি ক'ত যাব লাগিব বা কেতিয়া যাব লাগিব তাৰ বিষয়ে গোটেইখিনি কথা বিতংকৈ আলোচনা কৰিম। গতিকে যদিহে জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকৰ কোনোবাই যদি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবিলাক আপুনি নিয়মীয়াকৈ পাই থাকে। আটাইতকৈ প্ৰথমতে পায়ৰিয়া কিয় হয় তাৰে বিষয়ে মই কৈ দিছোঁ। আমি যিহেতু গোটেই দিনটো যিকোনো ধৰণৰ খোৱা বস্তু খাই থাকোঁ আৰু খোৱাৰ পাছত আমাৰ দাঁতৰ দিনটো খাওঁ, ৰাতিও খাওঁ, খোৱাৰ পাছত আমাৰ দাঁতৰ যিটো ওপৰৰ ইনামেল, এই ইনামেল লেয়াৰৰ ওপৰত ইনামেলৰ ওপৰত এটা পাতল লেয়াৰ ডেইলি আমাৰ দৈনন্দিন জীৱনত সদায় এটা পাতল লেয়াৰ বনে, যিটো প্লেক বুলি কোৱা হয়। তো এই পাতল লেয়াৰটো আমি ব্ৰাছ কৰিলে প্ৰপাৰ টুথ ব্ৰাছিং টেকনিকৰ সহায়ত যদি আমি ধুনীয়াকৈ ব্ৰাছ কৰোঁ তেতিয়াহ'লে প্লেকখিনি বা এই পাতল লেয়াৰটো ক্লিন হৈ যায়, ধুনীয়াকৈ চাফা হৈ যায় আৰু আমাৰ দাঁতত পায়ৰিয়া হোৱাৰ পৰা দাঁতখিনিক বচাব পাৰে। তো কি হয়, সেই গতিকে আমি ৰাতি ব্ৰাছ কৰাটো খুবেই বেছি ইম্পৰ্টেণ্ট। ৰাতি ব্ৰাছ নকৰা লোকৰ আৰু যোনে ধৰক যিসকল লোকে প্ৰপাৰ টুথব্ৰাছিং টেকনিকে ব্ৰাছ নকৰে, ধুনীয়াকৈ প্ৰতিটো ছাৰ্ফেচ আমাৰ দাঁতৰ প্ৰতিটো ছাৰ্ফেচ যেনেকৈ আগফালে, ভিতৰৰ ফালে, পিছফালে আপোনাৰ গোটেইকেইটা ছাৰ্ফেচত ক্লিন নোহোৱাকৈ যদিহে আমি ব্ৰাছ কৰোঁ তেতিয়াহ'লে তেনেকৈ ব্ৰাছ কৰিলেও আমাৰ দাঁতত পায়ৰিয়া হোৱাৰ এটা চান্স থাকে। তো এই গতিকে প্ৰপাৰ যিটো টুথব্ৰাছিং টেকনিক হয়, যেনেকৈ আমি প্ৰপাৰ প্ৰতিটো দাঁতৰ প্ৰতিটো ছাৰ্ফেচত ধুনীয়াকৈ ব্ৰাছ কৰিব লাগে আৰু ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰিব লাগে। এই ব্ৰাছ যদি আমি নকৰোঁ ভালদৰে, তাৰ লগতে টাং ক্লিনিং যদি জিভাখন যদি আমি চাফা নকৰোঁ তেতিয়া আমাৰ মুখত পায়ৰিয়া হোৱা দেখা যায়। সেই গতিকে আমি প্ৰতিদিনে দিনত গোটেই দিনটো খোৱাৰ পাছত এটা লেয়াৰ যেতিয়া আমাৰ দাঁতৰ ওপৰৰ ইনামেলত বনে, সেই লেয়াৰটো যদি আমি ক্লিন নকৰোঁ তেতিয়াহ'লে সদায় তেনেকৈ এটা পাতল লেয়াৰ বনি 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 কি হ'ব, হাৰ্ড ছাবষ্টেঞ্চেছলৈ পৰিৱৰ্তন হ'ব, যিটো কেলকুলাছ বা টাৰ্টাৰ বুলি কোৱা হয়। আমাৰ দাঁতৰ দাঁত আৰু আলুৰ যিটো পৰ্চন, নেক পৰ্চন, দাঁতৰ আলুটো য'ত শেষ হয় তাতেই কি হয়, এটা হাৰ্ড ছাবষ্টেঞ্চেছ ডেইলি সৰু সৰুকৈ এটা পাতল লেয়াৰ জমা হৈ কি হয়, পাথৰ দৰে এটা বস্তু জমা হয়, যিটো কেলকুলাছ বা টাৰ্টাৰ বুলি কোৱা হয়। আৰু সেই পাথৰ দৰে বস্তুটো জমা হ'লে আমাৰ লাহে লাহে দাঁতৰ আলুবিলাকত ইনফেকশ্যন হ'বলৈ ধৰে, মুখৰ দুৰ্গন্ধ হোৱা দেখা যায়, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা দেখা যায়। আৰু যেতিয়া বহুত দিনৰ পৰা হৈ থাকে সেই প্ৰব্লেমটো, তেতিয়াহ'লে দাঁতৰ আলুৰ পৰা পুজ ওলোৱা, দাঁতৰ আলু ৰঙা পৰা, দাঁতৰ আলুত বিষ হোৱা, দাঁতৰ আলু ফুলি উঠা, মুখখন খুব গোন্ধোৱা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম, লগতে আমাৰ দাঁত পোকে খোৱা বা ডেণ্টেল কেৰিজ বা কেভিটি যিটো কোৱা হয়, এই গোটেইকেইটা প্ৰব্লেম লাহে লাহে আৰম্ভ হয়। আৰু এই দাঁতৰ আলুৰ বিভিন্ন ধৰণৰ প্ৰব্লেম, যেনেকৈ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পুজ ওলোৱা, দাঁতৰ আলু ৰঙা পৰা, দাঁতৰ আলু বিষ হোৱা, দাঁতৰ আলু ফুলি উঠা, দাঁতৰ আলুখিনি আপোনাৰ কোমল হৈ যোৱা, ঢিলা হৈ যোৱা, দাঁতৰ আলুখিনি যেনেকৈ টাইটকৈ আমাৰ দাঁতখিনি ধৰি থাকে, সেই টাইটকৈ যিটো ধৰি ৰাখিব পৰা ক্ষমতা, সেই ক্ষমতাটো লাহে লাহে হেৰুৱাই পেলায় আৰু দাঁতৰ আলুবিলাক তললৈ বহি যায় আৰু ওপৰৰ আলুবিলাক ওপৰলৈ গুচি যায়। ফলত আমাৰ দাঁতটো শিলাৰো এটা সম্ভাৱনা থাকে আৰু বহুত লোকৰ পায়ৰিয়া হৈ দাঁত শিলি যোৱা প্ৰব্লেমটো হোৱা দেখা যায়। সেই গতিকে পায়ৰিয়া কিয় হয় এই কথাটো চাগে আপোনালোকে বুজি পালে। আমি যদি প্ৰপাৰ ধুনীয়াকৈ যদি দাঁতৰ প্ৰতিটো ছাৰ্ফেচ চাফা হোৱাকৈ যদি দাঁতখিনি ব্ৰাছ নকৰোঁ আৰু যদি আমি দিনটো খাই থকাৰ পাছত ৰাতি যদি ব্ৰাছ নকৰোঁ, সদায় যদি আমি ৰাতিপুৱা ব্ৰাছ কৰোঁ, তেতিয়াহ'লে এই পায়ৰিয়া প্ৰব্লেমটো হোৱা দেখা যায়। সেই গতিকে বহুত পেচেণ্টে ক্লিনিকলৈ আহি এইটোৱে কয় যে বাইদেউ আমি ধৰক সদায় দাঁতখিনি চাফা কৰোঁ, সদায় ৰাতিপুৱা ব্ৰাছ কৰোঁ, তেতিয়াও হ'লে বা কিছুমানেতো সদায় ৰাতিপুৱাও কৰে ৰাতিও কৰে, তো তেনে ক্ষেত্ৰত কিয় আমাৰ এই পায়ৰিয়া প্ৰব্লেমটো হয় বুলি বহুত পেচেণ্টে কুৱেশ্যন কৰে। তো আপোনালোকৰ মেইন পায়ৰিয়া হোৱাৰ প্ৰব্লেমটো হৈছে প্ৰপাৰ টুথব্ৰাছিং টেকনিকত ব্ৰাছ নকৰে আৰু ৰাতিপুৱা ব্ৰাছ কৰে।
আমি ৰাতিপুৱা ব্ৰাছ কৰাতকৈ ৰাতি ব্ৰাছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ৰাতি ব্ৰাছ কৰিলেও আপুনি ৰাতিপুৱা ব্ৰাছ কৰিব পাৰে কিন্তু ৰাতি ব্ৰাছ কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আমি গোটেই দিনটো খাই থাকোঁ আৰু গোটেই দিনটো খোৱাৰ পাছত এটা ডাঠ লেয়াৰ এটা বনি যায় আমাৰ দাঁতৰ ওপৰত আৰু সেই লেয়াৰটো যদি আমি ৰাতি ব্ৰাছ কৰি ক্লিন নকৰাকৈ শুই থাকোঁ তেতিয়াহ'লে আমাৰ দাঁতৰ ওপৰত জমা হৈ পেলাই সেইটো কেলকুলাছলৈ পৰিৱৰ্তন হয় আৰু শেষত গৈ দাঁতৰ আলু ইনফেকশ্যন কৰে আৰু পাইৰিয়ালৈ পৰিৱৰ্তন হয় ফলত দাঁতৰ আলু বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱা দেখা যায় যিটোকে পাইৰিয়া বুলি কোৱা হয় আৰু এই পাইৰিয়াৰ পৰা বাচিবলৈ আপুনি ধৰক ডেইলি ব্ৰাছ কৰিলে ধুনীয়াকৈ মাউথ ৱাছ ইউজ কৰিলে বা যদি আপুনি ধৰক আপোনাৰ ওচৰত বজাৰৰ মাউথ ৱাছ এভেইলেবল নাই মেডিকেটেড মাউথ ৱাছ এভেইলেবল নাই তেতিয়াহ'লে কুহুমীয়া গৰম পানীত নিমখ অলপ মিক্স কৰি হ'লেও আপুনি ডেইলি এজ এ মাউথ ৱাছ ইউজ কৰিব পাৰে বা আপুনি ধৰক লং ইলাচি দি নিজে ঘৰত তৈয়াৰ কৰিও হোমমেড মাউথ ৱাছ ইউজ কৰিব পাৰে নাৰিকল তেল যিটো অইল পুলিং বুলি কোৱা হয় অইল পুলিঙৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত দিছোঁ নাৰিকল তেল ব্যৱহাৰ কৰিও আপুনি মুখখন কুলকুলি কৰিব পাৰে তো এনেকুৱা বিভিন্ন ধৰণৰ কেয়াৰ আপুনি কৰিব পাৰে লগতে দাঁতৰ আলুখিনি মাছাজ কৰাটো দাঁতৰ আলুখিনি মালিচ কৰাটো বহুত ইম্পৰ্টেণ্ট আপোনাৰ দাঁতৰ আলুখিনি যদি হেল্ডি হৈ থকাটো বিচাৰে তেতিয়াহ'লে দাঁতৰ আলুখিনিও আপুনি ধৰক সপ্তাহত প্ৰায় 3 দিন মাছাজ কৰিব লাগিব মালিচ দিব লাগিব তেতিয়া দাঁতৰ আলুখিনি হেল্ডি হৈ থাকিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যে আপুনি আপোনাৰ দাঁতৰ কিবা প্ৰব্লেম হৈছে নেকি বা আপোনাৰ দাঁতৰ পাইৰিয়াৰ প্ৰব্লেম হৈছে নেকি সেই কথাটো গম পাবৰ কাৰণে আৰম্ভণিতে গম পাবৰ কাৰণে আৰু যদি আপোনাৰ প্ৰব্লেমটো হৈছে সোনকালে আপুনি তাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আপুনি ধৰক এটলিষ্ট প্ৰতি 6 মাহৰ মূৰে মূৰে ডেণ্টিষ্টৰ ওচৰত যাব লাগে পাৰিলে 3 মাহৰ মূৰে মূৰেই যাব লাগে কিন্তু যদি 3 মাহত আপুনি যোৱাটো সম্ভৱ নহয় তেতিয়াহ'লে এটলিষ্ট 6 মাহৰ মূৰে মূৰে হ'লেও আপুনি ডক্টৰৰ ওচৰত যাব লাগে যাতে আপোনাৰ যদিহে পাইৰিয়া হৈছে বা আপোনাৰ দাঁতত যদি অন্য কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে ষ্টাৰ্টিঙতে গম পায় আৰু আপোনাৰ প্ৰব্লেমটো ঠিক কৰি ল'ব পাৰে এইটো হৈ গৈছে পাইৰিয়া হোৱাৰ পাছত যেতিয়া আপুনি গম পাব ধৰক ডক্টৰৰ ওচৰত যাব তাৰপাছত আপোনাৰ ট্ৰিটমেণ্ট কৰিলে হৈ গ'ল পাইৰিয়া ট্ৰিটমেণ্ট কিন্তু আপুনি এবাৰ ডক্টৰৰ ওচৰত গ'ল আপোনাৰ দাঁতখিনি ক্লিনিং কৰিলে তেওঁ দৰৱ দিলে ডক্টৰজনে আপোনাক দৰৱ দিলে লগাবৰ কাৰণে মলম দিলে কুলকুলি কৰিবলৈ মাউথ ৱাছ দিলে আৰু আপোনাৰ দাঁতখিনি ক্লিনিং কৰি দিলে একেবাৰতে কিন্তু আপোনাৰ দাঁতখিনি পাইৰিয়াৰ পৰা একেবাৰে মুক্ত হৈ নাযায় এবাৰ পাইৰিয়া যেতিয়া হৈ যায় বহুত ইনফেকশ্যন যেতিয়া আলুখিনিত হৈ থাকে বহুত ভিতৰলৈকে যেতিয়া লেতেৰাবিলাক হৈ থাকে প্ৰথমবাৰ ক্লিনিং কৰোঁতে একেবাৰে গোটেইখিনি মানে আঁতৰাই দিয়াটো ক্লিনিং কৰি দিয়াটো সম্ভৱ নহয় কি হয় যিহেতু এগৰাকী ডক্টৰে যিমান পাৰে সিমানখিনিতো আপোনাৰ দাঁতখিনি চাফা কৰি দিব সিমানখিনি ভিতৰৰ পৰা চাফা কৰি দিব কিন্তু তাৰ পিছত যিটো পোষ্ট কেয়াৰ হয় পোষ্ট অপাৰেটিভ কেয়াৰ হয় আপোনাৰ পোষ্ট স্কেলিং কেয়াৰ হয় ডেণ্টেল স্কেলিং ডেণ্টেল চাফা কৰা দাঁতখিনি চাফা কৰাৰ পাছত যিটো পোষ্ট কেয়াৰ হয় সেইটো পেচেণ্টৰ দায়িত্ব এগৰাকী ডক্টৰে গোটেইখিনি কথা এডভাইচ কৰি দিয়ে সেই পোষ্ট যিখিনি আপোনাৰ পাছৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি আপুনি নিয়মমতে কৰিব লাগিব প্ৰতিদিনে সদায় আপুনি ৰাতি ব্ৰাছ কৰিব লাগিব মাউথ ৱাছ ইউজ কৰিব লাগিব ধুনীয়াকৈ অইনমেণ্ট লগাই মালিচ কৰিব লাগিব আৰু লগতে যদি আপোনাৰ দাঁতখিনি হিৰোৱা প্ৰব্লেম আছে বা দাঁতখিনি হিলা প্ৰব্লেম যদি আছে তেতিয়াহ'লে আপুনি ভিটামিন খাব লাগিব লগত আৰু দাঁতৰ আলুখিনি মালিচ কৰিব লাগিব লগতে মাউথ ৱাছ ইউজ কৰিব লাগিব আৰু যিটো মলম হয় মলমটো নিয়মমতে আপুনি লগাব লাগিব আৰু আপোনাক ডক্টৰে যেনেকৈ আপোনাক ডক্টৰগৰাকীয়ে আকৌ ৰিভিউৰ কাৰণে মাতিব আপোনাক চাবৰ কাৰণে মাতিব 15 দিনৰ পাছত বা এমাহৰ পিছত তেতিয়া আপুনি যাব লাগিব আপোনাৰ যদি কমপ্লিটলি পাইৰিয়াটো ঠিক কৰিব মন আছে তেতিয়াহ'লে আপুনি কাউন্সেলিঙত কমচে কম 1-2-3 বাৰ আপুনি ডক্টৰৰ ওচৰত যাব লাগিব কমপ্লিট ভাল হোৱাৰ পাছত যেতিয়া আপোনাৰ আলু ইনফেকশ্যন কমপ্লিটলি ভাল হৈ যাব তাৰ পাছত আপুনি ডেইলি দুবাৰকৈ ব্ৰাছ কৰিব ধুনীয়াকৈ মাউথ ৱাছ কৰিব যিটো নৰ্মেল ৰুটিন হয় টাং ক্লিনিং কৰিব এই গোটেইখিনি কাম যদি আপুনি কৰি থাকে তেতিয়াহ'লে আপোনাৰ পাইৰিয়া প্ৰব্লেমটো নহয় কিন্তু পাইৰিয়া প্ৰব্লেমহে হ'লেহে যে আপোনাৰ দাঁতখিনি চাফা কৰিব লাগিব তেনেকুৱা কোনো কথা নহয় পাইৰিয়া নহ'লেও আপোনাৰ দাঁতত কোনো ধৰণৰ প্ৰব্লেম নহ'লেও আপোনাৰ দাঁতখিনি প্ৰায় 6 মাহৰ মূৰে মূৰে বা 6 মাহৰ মূৰত নহ'লেও এবছৰৰ মূৰে মূৰে দাঁতখিনি এবাৰ ডক্টৰৰ ওচৰত গৈ ক্লিনিং কৰিব লাগে যাতে আপোনাৰ দাঁতৰ আলুখিনি হেল্ডি হৈ থাকে দাঁতৰ আলুখিনি হেল্ডি হৈ থকাৰ লগতে আপোনাৰ যদি অন্য কিবা প্ৰব্লেম যেনেকৈ ডেণ্টেল কেৰিজৰ পৰা মানে আদি কৰি অন্য যদি কিবা প্ৰব্লেম হৈছে আপোনাৰ মুখৰ ভিতৰত দাঁতত তেতিয়াহ'লে ষ্টাৰ্টিঙতে আপুনি গম পাব আৰু তাৰ ট্ৰিটমেণ্ট আপুনি ল'ব পাৰিব শেষত আজিলৈ ইমানেই শেষত যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে যদি বুজি পালে তেতিয়াহ'লে ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনাৰ বন্ধু বান্ধৱী আৰু আপোনাৰ ধৰক ফেমিলি ঘৰৰ ৰিলেটিভছক আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু যদিহে আপোনালোকৰ কিবা জানিবলগীয়া অন্য কিবা কথা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব অনলাইন যোগেও মোক কণ্টেক্ট কৰিব পাৰে অনলাইন এপইণ্টমেণ্টো ল'ব পাৰে তো শেষত ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ
আৰু আজিলৈ আহিছোঁ, নমস্কাৰ।